তো হেল্ল' গাইজ, আজি আমি এটা বৰ্তমান সময়ৰ বহুত ডাঙৰ কথাৰ ওপৰত আলোচনা কৰিব যাই আছোঁ। আৰু সেইটো হৈছে আমাৰ অনলাইন যোনগিলা আৰ্নিং এপ আছে, কিছুমান আজিকালি নতুনকৈ আহি আছে নে এইবোৰ অনলাইন আৰ্নিং এপগিলাৰ ওপৰত। তাৰে আগতে অলপমান কথা কৈ লওঁ মই। মোৰ লগৰে চলি মানে মোতকৈ ধৰক অলপমান ডাঙৰ হ'ব আৰু সি IPL টাইমত Dream11 নামৰ এপ এটাত পইচা লগাই কিনে প্ৰায় 20,000 মান টকা খেদি দিছিল। আৰু মোৰ বহুত লগৰ চলি এনেকৈ কোনোবাই 500 টকা, কোনোবাই 1000 টকা, এনেকৈ মানে বহুতে এনেকৈ বেলেগ বেলেগ এপগিলাখনত বহুতে খেদিছে এনেকৈ পইচা। বা আজিকালি কি হৈছে মানে চবকে কষ্ট নকৰাকৈ পইচা লাগে। তাৰপিছত যেতিয়া ধৰক কোনোবা এটা ইউটিউবত মানে এডভাৰটাইজ এটা দেখিব হ'লে এনেকৈ আৰ্নিং কৰিব পাৰি, গতিকে তেতিয়া মানুহে সেইটো এপটোত গুচি যায়, মানে সেই কৰি চাই বোলে ইনকাম হ'ব নেকি, আৰু সেনেকৈ ভাবি কিনে তাৰ উল্টে আৰু বেছি লছ হৈ যায়। মানে বস্তুটো সেনে আনি দিছে এতিয়া। আৰু এইটো বস্তু বেছিকৈ মানে খুব সুবিধাবিলাক ফেমাছ হ'বাক লাগে এইগিলা এপগিলা আমাৰ যেতিয়াৰ পৰা লকডাউন দিছিল তেতিয়াৰ পৰাই। মানে লকডাউনত ধৰক চবৰে মানে ইনকামৰ ৰাস্তাগিলা বন্ধ হৈ গ'ল, হৈ গ'লে মানুহ মানে পইচা পাতিৰ অভাৱ হৈ গ'ল চবৰে হ'লি, তেতিয়া এনেকৈ মানে মানুহে এপগিলাখান এইগিলা বেছিকৈ তেতিয়াৰ পৰা ফেমাছ হৈ গ'ল। আগতে আমাৰ ইয়াত বেছি সিমান মানে এপগিলা চলা নাছিল এইগিলা। এতিয়া তাৰে ওপৰতে ধৰক আমাৰ মানে ডাঙৰ ডাঙৰ চেলিব্ৰিটিগিলাক দেখছি গাড়ী কিনছি, ঘৰ বানছি, বা ডাঙৰ ডাঙৰ ইউটিউবাৰগিলাক দেখছি গাড়ী কিনছি, ঘৰ বানছি, কিবা কৰছি, বা এলভিছ যাদৱে পৰ্চে কিনছি, ময়ো কিনিম, চাপৰি ৰাইডাৰ ইউকে ৰেডাৰে মাছটেং কিনছি, ময়ো কিনিম। সেইটো বস্তু এতিয়া আপোনালোকে বুজি পাব লাগিব যে ইউকে ৰেডাৰেতো আপোনাৰ মানে উইনজত গেম খেলে কিনেতো পৰ্চে কিনা নাই, মানে মাছটেং কিনা নাই। বা এলভিছ যাদৱ এইটো Dream11ত পইচা লাগি কিনেতো কৰোৰপতি হোৱা নাই। আৰু এটা কথা কওঁ, মানে এলভিছ যাদৱে আমাৰ ইউথখিনিক এটা বহুত বেয়া ৰাস্তাত ঠেলি দি আছে, আৰু মানে ধৰ্মৰ নামত সি বহুত কিবা কানি কৰি আছে, আৰু সিটো নিজে দিনক দিনে বহুত ওপৰত যাই আছে, কিন্তু আমাৰ যুৱ প্ৰজন্মখিনিক এটা বেলেগ ফালে ডাইভাৰ্ট কৰি আছে। বা আৰু যি কি নহওক, কিন্তু সিহঁতেতো নিজৰ মাথা লগাই কিনেতো আজি এইটো লেভেলৰ নিচিনা উইনজত গেম খেলাই কিনেতো সিহঁতে আজি ধৰক গাড়ী ঘৰ কিনিব পৰা নাই না। আৰু সিদিনা মই টিভি চাই আছিলোঁ, টিভিত চাই থাকোঁতে আমাৰ কপিল শৰ্মা, চবৰে মৰমৰ কমেডিয়ান কপিল শৰ্মা, তেওঁ এটা মানে জুপি লুডু বুলি এপ এটাৰ এডভাৰটাইজ মাৰে, আৰ্নিং এপ এটাৰ। মানে কি যে হ'ব আৰু অলপমান পইচাৰ কাৰণে, মানে আমাৰ কাৰণে বহুতেই ধৰকচোন, কিন্তু সেনৰ কাৰণেতো অলপমানেই না, অলপমান পইচাৰ কাৰণে। আৰু তাৰমানে এইগিলা এপগিলাৰ ইউজাৰ বৰ্তমান ইমানেই বাঢ়ি গৈছে যি মানে সিহঁতে টিভিত এডভাৰটাইজ মাৰিব পৰ্যন্ত সাহস পাইছে, মানে সাহস কৰিছে। আৰু এডভাৰটাইজ কেনেকৈ কয় জানে নাই, ফাৰ্ষ্টতেতো ধুনীয়াকৈ কৈ থাকে যে মানে ইটো এপৰ পৰা ইমান টকা ইনকাম কৰিব পাৰি বা ইমান টকা ইনকাম কৰিব পাৰিম। তাৰপৰা লাষ্টত মানে তাত ডিছক্লেমাৰ দিয়ে না, যোনটোৱে দিয়ে না কিবা এটা ইনভেষ্টমেণ্ট ৰিস্ক, মাৰ্কেট ৰিস্ক, কিবা এনেকৈ দিয়ে না এটা। চ' তাৰপিছত সেই মানে ডিছক্লেমাৰটো এনেকুৱা স্পীডত দিয়ে মানে কোনো আকৌ বুজি নাপায়, যে একদম ইমানেই স্পীডত পটককৈ দি দিয়ে আৰু কোনো বুজি নাপায় আকৌ কি কৈ কি নকয়। তাৰপিছত যদি আপুনি যিটো এপটোত পইচা লগাই কিনে আপোনাৰ পইচা যায়ও, তেতিয়া আপুনি নতো আকৌ ক'ব নোৱাৰে, কাৰণ তেতিয়া সিহঁতে ক'ব যে আমিতো ডিছক্লেমাৰ দি থৈ দিছোঁ, সেইটো নাই পঢ়িব লাগিছিল, ভালকৈ পঢ়ি ল'ব লাগিছিল। গতিকে সেয়ে আৰু আপোনালোকৰ ওচৰত এটাই কথা কওঁ যে মানে আজিৰ দিনত কোনো 1 টকা এটাও এনাই নেদিয়ে না, মানে কোনোবাই এনেই গেম খেলি কিনে পইচা আৰু কিয় দিব নাই, বা কিবা কৰিলি নাই আৰু পইচা এই এপটো ডাউনলোড কৰিলি নাই কিয় পইচা দিব তাতে। চ' আৰু থাকে মানে ধৰক আপুনি যদি ভালকৈ গেম খেলিব পাৰে, মানে যদি গেম খেলা ভাল আপুনি, তেতিয়া টুৰ্ণামেণ্ট খেলক, ধৰক BGMI টুৰ্ণামেণ্ট থাকে বা কিবা টুৰ্ণামেণ্ট থাকে, এনেকৈ মানে স্পৰ্টছ মেন আছেই মানে না, মানে মোবাইলত খেলি কিনেও মানুহ পইচা পায়, কিন্তু আপুনি ধৰক টুৰ্ণামেণ্ট খেলক, কিবা খেলক, যদি আপুনি ভাল গেম খেলক, কিন্তু এনেই আৰু বোলে গেমটো খেলিছোঁ তাতে পইচা দিব, হেৰি কৰিলে পইচা লগালে পইচা দিব, সেইটো মানে মিছা। আজিৰ দিনত কোনে 1 টকা এটাও এনাই নেদে। গতিকে চবেই সাৱধান হওক, আৰু কিবা এটা সেই কৰিলে মানে বহুত মানে চাই চিন্তি সেই কৰিব। গতিকে ধন্যবাদ, আজিলৈ এৰিলোঁ।